হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালেই আছে। মই পিঞ্চি লৈ আহিছোঁ আজি অন্য এটা ভিডিঅ' আৰু তাতে আমি আহিছোঁ বিয়া এখন খাবলৈ। এয়া আমাৰ হ'ল স্কুলৰ ষ্টাফ ৰুমা মেম আৰু মৌ মেম, আৰু এইফালে আছে সঞ্জনা মেম, আৰু সকলোৱে আহিছোঁ আমি বিয়াখন খাবলৈ। আমাৰ লগৰ এজনী স্কুলৰে ষ্টাফৰ এজনীয়ে, আৰু সকলো আহিছোঁ আৰু মই গৈ আছোঁ। কইনাজনীক দেখুৱাই দিলোঁ। কইনাজনী চাবচোন, তাই আকৌ লাজ কৰিছে। এয়া হ'ল আমাৰ কইনাজনী কেনেকুৱা লাগিছে? আৰু সকলোৱে কি জানেনে, মই ইউটিউব কৰোঁ বুলি, মই ব্লগ বনাওঁ বুলি সকলোৱে স্কুলত গম পোৱা হৈ গৈছে জানিলে। আৰু সকলোৱে মোক খালি জোকাই থাকে, বহুত পইচা পোৱা ন, বহুত পইচা পোৱা ন, সেনেকৈ কৈ আৰু কোনেনো কিমান পইচা খাব, আৰু আপুনি ইমান পইচা পায় বা কম নহয় আপুনি, সেনেকৈ কয়। আৰু এইফালে আছে মৌ মেমক দেখুৱাই দিলোঁ, আৰু আমাৰ টিচাৰ সকলো আহিছে। এইফালে চেফালী মেম আছে, সকলোকে দেখুৱাই আছোঁ। আৰু দেহামণিকো লৈ আহিলোঁ, কিয়নো সকলোৱে কৈছিলে দেহামণিকো লৈ আহিব, আৰু দেহামণিকো লৈ আহিলোঁ। আৰু ৰুমা মেমৰ টিকলাটোকো আমি লৈ আহিলোঁ। চাওকচোন, এইটো অনাবতে মোবাইলটোকে চাই আছে। আৰু আমি গৈ পোৱাৰ পিছতে আমাক চাহ পানী খাবলৈ লৈ গ'ল ভিতৰলৈ, আৰু চাহ পানী খাই ল'লোঁ। খাই মেলি লৈ পিনে আৰু কি জানে, সকলোৱে কৈছিলে একেবাৰতে এটা লাডু খাব পাৰিব ন, এটা লাডু নহয়, লালমোহনটো খাব পাৰিব ন, আৰু মই খাই পিনে দেখুৱাই দিলোঁ, এয়া পাৰিছোঁ চোৱা বুলি। যি কি নহওক, খাই বৈ লৈ পিনে ধুনীয়াকৈ আহিলোঁ। আহি লৈ পিনে আকৌ কইনাগুৰি পালোঁহি। আমি আকৌ গৈ পোৱা বহুত সোনকালেই গৈ পাইছিলোঁগৈ, আৰু আমি বহুত সময় বহিব লগা হৈছিলে, কাৰণ এইফালে আমাৰ ছাৰসকল আহিয়ে পোৱা নাছিলে। তাকে, আৰু এইফালে আছে, মই দেখুৱাই দি আছোঁ, আমাৰ ছাৰসকলে প্ৰেজেণ্ট লৈ অহা বহুত লেট কৰিলে, সেইকাৰণে আমি ৰৈ লৈ অহা হ'ল ৰাজকিৰণ ছাৰ। ৰাজকিৰণ ছাৰে আকৌ মোক ইমানকৈ জোকালে। সেয়া ৰাজকিৰণ ছাৰ, তেওঁ মোক বৰ বেয়াকৈ জোকালে সিদিনাখন। কাৰণ কৈছে কি, হাই হেল্ল' নমস্কাৰ ইউটিউব, হেল্ল' এভৰিৱান, এনেকৈ কৈ পইচা কিমান খাব আৰু, কোনে খাব আৰু পইচা, আৰু আপোনাৰ পইচা এনেকৈ কৈ বৰ জোকালে। আৰু এটা কি জানেনে, মই বহি থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ। এই টিকলিকেইটাই দেখিছেনে, কি ধুনীয়াকৈ মানে সিহঁতে ভাবি আছে ক'ৰ পৰা এইটো বস্তু ওলাই আছে, পানীৰ পৰা এনেকৈ ফেন ওলাই যায়, কেনেকৈ ওলাই যায়নো, বৰ ভাবিছে তিনিওটাই। এটাইতো বহিয়ে ল'লে, এই এটাকেহে, এইকেইটা গ'ল, কিন্তু ইয়াৰ আকৌ যাবলৈ মনেই নগ'লে, দেখিছেনে। আৰু মই এইকণ ক্লিপ ৰখাই থ'লোঁ, বৰ ভাল লাগিলে চাই। এইবোৰৰ পাছতে আহি গ'ল আমাৰ প্ৰেজেণ্ট দিয়া পৰ্বটো, আৰু এয়া ৰাজকিৰণ ছাৰহঁত উঠি গ'ল প্ৰেজেণ্ট দিবলৈ। আমি মহিলাসকল তলতে থাকিলোঁ। দেহামণিক ক'লোঁ, ভিডিঅ' এটা কৰি দিবা দেই ধোন, তুমি তালৈ যদি নোযোৱা তেনেহ'লে ভিডিঅ' এটা কৰি দিবা। তাইক আকৌ মোবাইলটো দিলোঁ ভিডিঅ' এটা কৰিবলৈ, কিন্তু তাই কি ভিডিঅ' কৰিলে চাবচোন, ইমান দূৰৰ পৰা কৰিলে, সংখ্যা মানুহৰ বেক চাইডটোৱে উঠাই পিনে থৈ দিলে। ভিডিঅ' তেনেকৈ কৰাই নহ'লে ভালকৈ। আৰু যি কি নহওক, ইমান ধুনীয়াকৈ আমি গিফ্ট দিলোঁ, দি মেলি লৈ পিনে আকৌ গিফ্ট দিয়াৰ পাছতে আমি আকৌ ফটো উঠাতহে লাগিলোঁ। কিন্তু উঠি গ'লে আমি ফটো উঠাতহে ব্যস্ত হ'লোঁ, কিন্তু আমি আকৌ কইনাক আশীৰ্বাদ দিবলৈ পাহৰিলোঁ। তাৰ ভিতৰতে মৌ মেমে আকৌ বহুত ধুনীয়া ষ্টেপ এটা কৰিলে, চাওকচোন, কইনাক কিমান ধুনীয়াকৈ আশীৰ্বাদ দিছে। আমি আকৌ এইবোৰ পাহৰিছিলোঁ, মানে ফূৰ্তিতে আমি মানে কি কৰিছোঁ আমি নিজে গম পোৱা নাছিলোঁ। আৰু মৌ মেমে ইয়াত ধুনীয়াকৈ আশীৰ্বাদ দিলে কইনাক। আমাৰ যেনেকৈ বেংগলী নিয়মত দিয়া হয়, উলি দি মেলি লৈ পিনে আশীৰ্বাদ দিয়ে, আৰু এয়া মৌ মেমে দিছে। সঁচাকৈ বহুত ভাল লাগিলে, মৌ মেমে যে পাহৰি নগ'লে। থেংক ইউ মৌ মেম, ভিডিঅ' যোগেদি মৌ মেমক থেংক ইউ জনাইছোঁ। আৰু এয়া আমি ফটো উঠি ল'লোঁ, সকলোৱে এখন এখনকৈ ধুনীয়াকৈ ফটো উঠি ল'লোঁ। ফটো উঠি মেলি লৈ পিনে আকৌ ভাত খাবলৈ গুচি গ'লোঁ। গিফ্ট দি মেলি লৈ পিনে ভাত খাবলৈ আহিলোঁ। ভাত খাবলৈ আহি লৈ পিনে আকৌ বহুত ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ। আৰু এয়া কি দেখিছেনে, আমাৰ
ইণ্ডিয়ান কমাণ্ডো গ্ৰুপ এটা আছে আৰু ৰিচিপশ্যনৰ কেটাৰিং পাৰ্টি। আৰু এইটো কেটাৰিং পাৰ্টি কাৰো নহয়, এইটো কেটাৰিং পাৰ্টি আমাৰ নিজৰ মোৰ ভাগৰ গাঁৱৰে মানে মোৰ ঘৰৰ কাষৰে ভাইটিসকলৰ। আৰু মোৰ ভাগৰ ভাইটিও ইয়াত এড আছে, দাদাৰো এড আছে। এয়া দেখিছেনে, এয়া বুবুল। আৰু সকলোৱে মই যোৱা দেখা পাই সিহঁতে মোৰ কাষলৈ চাপি আহিছে আৰু সঁচাকৈ বহুত বহুত ভাল লাগিলে। এয়া দেখিছেনে, কামাণ্ডো দেখুৱাই দিছে। সঁচাকৈ সিহঁতে কিন্তু বহুত প্ৰাউডফুল কৰে, কিয় মোৰ ভাইটি আছাম পুলিচ, সি আকৌ এই টিমটো গোটোৱাইছিলে। সঁচাকৈ সিহঁতে যে ইমান এটা ধুনীয়া এটা টিম এটা নিজে বাছনি কৰি লৈছে। সঁচাকৈ বহুত বহুত কি ক'ম আৰু, সঁচাকৈ বহুত ভাল লাগে। যেতিয়া বিয়া কোনোবা বিয়া এনেকৈ খাবলৈ যাওঁ বা কোনোবা মেকআপ ক'ৰবাত যদি মোৰ মেকআপ থাকে, মেকআপ কৰিবলৈ যাওঁ আৰু সিহঁতক ভাত খাবলৈ যোৱাৰ লগে লগে সিহঁতক দেখিলে বৰ ভাল লাগে। আৰু এইফালে ছাৰহঁতে দাদাৰ লগত কথা পাতি আছে, তাকো অকণমান ক্লিপ আপোনালোকক ধৰি ৰাখিলোঁ। এয়া হ'ল মোৰ দাদা, ডাঙৰজন দাদা। আৰু তাকে কেনেকুৱা লাগিলে আমাৰ কামাণ্ডো টিমটো। আৰু আপোনালোকক যদি কেতিয়াবা যদি এনেকৈ যদি টিম প্ৰয়োজন হয়, কেটাৰিং টিম, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, আৰু আজি মই মেকআপ কৰি গ'লোঁ ধুনীয়াকৈ, এটা লাইট মেকআপ এটা লুকছ কৰি ল'লোঁ। আৰু এইফালে লগাইছোঁ অসমীয়া গহনা। এইফালে কেনেকুৱা লাগিছে মোৰ লুকছটো আজি জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু আমি সকলো বহি ল'লোঁ আৰু দি গ'ল ভাত। আৰু এইফালে চাওকচোন, মই আকৌ কেইটামান খাই লোৱাৰ পিছতহে মই ভিডিঅ'টো কৰিবলৈ ল'লোঁ। আৰু এইফালে মাছ দি থৈ গ'ল, মোৰ আকৌ বৰ প্ৰিয় মাছ। আৰু দেহামণি এইফালে বহি খাই আছে, ৰুমা মেম, গুলো সকলোৱে খাই আছে। আৰু আমাৰ বেক চাইডে খাই আছে মৌ মেম, সঞ্জনা মেম, সেনেকৈ তেওঁলোক এইটো চাইডে বহিলে। আৰু ছাৰহঁতে এইফালে দূৰত বহিলে। তাকে আমি এনেকৈ বহিছোঁ আৰু সেনেকৈ খাই আছোঁ। খাই বৈ লৈ পিনে আমি ওলাই আহিলোঁ সোনকালে। আৰু মোৰ ভাগৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাই আছোঁ আন এটা ব্লগ লৈ। তেন্তে আজিলৈ বাই।